নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। সকলোৰে কেইটামান কুৱেশ্যন আছিলে, তো সেইখিনি আমি ডাউট ক্লিয়াৰ কৰিবলৈ আহিছোঁ। তো SSC GD 2026 বৰ্ষৰ কেইটামান টিপছ লৈ আহিছোঁ। যোনসকল কেণ্ডিডেটে নতুনকৈ আহিছে তেওঁলোকৰ জনাৰ অতিকৈ প্ৰয়োজন, আৰু যোনসকলে দি আছে 2-3 বাৰ, তেওঁলোকে নিশ্চয়কৈ অলপ হ'লেও কম্পিটিশ্যনটো গম পাইছে কিমান হাই হয় কিমান ল' হয়। ঠিক আছে, আৰু 2-3 বাৰ দিয়াৰ পিছতো যদি নাই পোৱা, ক'ত ভুল হৈছে সেইখিনি আমি আলোচনা কৰিম। কেনেকৈ টাইম মেনেজমেণ্ট কৰিব সকলোবোৰ আমি আলোচনা কৰিম। 1 ঘণ্টাত 80টা কুৱেশ্যন কেনেকৈ ছল্ভ কৰিব পাৰিব সেইখিনিও আমি আলোচনা কৰিম। নতুন কেণ্ডিডেটে বিশেষ ভিডিঅ'টো চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমানখিনি নতুন এই বৰ্ষত এপ্লাই কৰিছে বা ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে, ফাৰ্ষ্ট টাইমত কেনেকৈ টাইম মেনেজমেণ্ট কৰিব সকলোবোৰ জনাটো অতিকৈ প্ৰয়োজন। আৰু কিছুমানে কৈছে যে এক্সাম এক্সটেণ্ডেড হৈছে নেকি, স্লট বুকিং কেতিয়া হ'ব, সেইবোৰ আমি ক্লিয়াৰ কৰিম। তো এক্সাম দিয়াৰ আগতে ভিডিঅ'টো এবাৰ চাওক, আপোনালোকে বহুতো সকাহ পাব বা বুজি পাব ক'ত কি ধৰণে কৰিলে আপোনালোকৰ মেনেজমেণ্টটো হ'ব বা পাছ কৰিব পাৰিব। প্ৰথমে সুধিছিলে যে SSC GD পাছ কৰিবলৈ কেইটা কুৱেশ্যন এটেম্প কৰিব লাগিব। তো সেইটো কথাৰ উত্তৰ ডাইৰেক্টলি ক'ব বেয়া, কিয়নো কাট অফৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কেইটা কুৱেশ্যন শুদ্ধ কৰিলে বা আপোনালোকে কেইটা কুৱেশ্যন এটেম্প কৰিলে। ঠিক আছে, প্ৰথমে কৈছোঁ মই এক্সাম কেনেকৈ পাছ কৰিব। এক্সাম আপোনালোকে নিশ্চয়কৈ কেৱল পঢ়িলেই পাছ নকৰে, তাৰে যিহেতু কম্পিউটাৰ টিক হয়, ক্লিকত আপোনালোকৰ এনচাৰসমূহ হয়, আৰু যিহেতু OMR বেছড নহয়, সেই গতিকে আপোনালোকে ভালদৰে পঢ়িব লাগিব। পঢ়াৰ উপৰিও আপোনালোকে তাতে প্ৰেক্টিছটো মেইন ইম্পৰ্টেণ্ট, প্ৰেক্টিছৰ লগত ৰিভিজন কৰিব লাগিব। যিমানখিনি পঢ়িব সেইখিনি ৰিভিজন কৰিলে আপোনালোকৰ সফলতা অৰ্জন কৰাত সহায় হ'ব। তো টাইম মেনেজমেণ্ট কেনেকৈ কৰিব, পোনপ্ৰথমে তাতে গৈ এক্সাম চেণ্টাৰত আপোনালোকৰ এখন পেপাৰ দিব, য'ত নেকি আপোনালোকৰ ৰোল নাম্বাৰ আৰু শ্বিফ্টটো লিখিবলৈ দিব। মেবি তাতে বা মেথছ কৰিবলৈ বা ৰিজনিং কৰিবলৈ পেপাৰ এখন দিব। তাতে আপোনালোকে প্ৰথমে মেথছ বা ৰিজনিঙৰ বাবে ফৰ্মুলাখিনি যদি পাহৰি যাম বুলি ভাবিছে, ফৰ্মুলাখিনি তৎক্ষণাত লিখি ল'ব। আৰু ৰিজনিঙৰ কোডিং ডিকোডিঙৰ বাবে ABCDখন 1ৰ পৰা Z-লৈকে 1, 2, 3কৈ লিখিব। উল্টাফালে আকৌ Z-ৰ পৰা 1ৰ পৰা 1 লিখিব, ZY এনেকৈ 1, 2 লিখিব। তাত BA লিখিবগৈ একেবাৰে 25, 26 ওলোটাকৈ। অথবা আপোনালোকে ABC Z-লৈকে ABC এনেকৈ লিখিব 1, 2, 3, আৰু Z-ৰ পৰা আকৌ উল্টাকৈ লিখিব। যোনটো 26 হৈছিলে তলত, সেইটো আপোনালোকে 1 দিব, আকৌ A টো 26 লিখিব উল্টাকৈ। চিৰিয়েলো লিখিব সেইফালে, আকৌ বাওঁফালে আহিব ওলোটাকৈ। ঠিক আছে, তেতিয়া আপোনালোকৰ ৰিজনিং কৰাত সহায় হ'ব। তো তেতিয়া টাইম মেনেজমেণ্টো হৈ যাব। মেবি সেইটো মই কৰিছিলোঁ, যিহেতু মই যেতিয়া এক্সাম আছিলে মই সেইটো কৰিছিলোঁ। আৰু প্ৰথমে আপোনালোকে ৰিজনিং, যিহেতু আমাৰ অসমৰ ষ্টুডেণ্টে মেথছটো অলপ ভয় কৰে, সেইটো মোৰ কোৱা কথা নহয়, সকলোৰে যিহেতু ভয় কৰা মানে কি টাইমটো বেছি ল'ব বুলি ভাবে, সেই গতিকে পিছত কৰি দিয়ে। আৰু পিছলৈ বেছি টাইম নাথাকে, আৰু 4-5টা বা 6টা 10 কিছুমানৰ ক্ষেত্ৰত 10টালৈকে কৰিব পাৰে, তাৰপিছত নোৱাৰেগৈ, টাইম খতম হৈ যায়। তো প্ৰথমে ৰিজনিং কৰিব। ৰিজনিঙৰ আপোনালোকৰ টাইম ল'ব, মেবি যদি প্ৰেক্টিছ কৰি আছে এতিয়া ডেইলি যদি মক টেষ্ট 1-2টাকৈ দি আছে, তেন্তে আপোনালোকৰ 18ৰ পৰা 20 মিনিট ল'ব। ঠিক আছে, 18ৰ পৰা 20 মিনিটত আপোনালোকে 20টা কুৱেশ্যন কমপ্লিট কৰিব পাৰিব। তো ৰিজনিঙত সময় লয়, গতিকে আৰু যোনখিনি কোডিং ডিকোডিং সেইখিনি মই আইডিয়াখিনি দিলোঁৱেই কেনেকৈ কৰিব। আৰু তাৰপিছতে হিন্দীখিনি কৰিব। হিন্দী আপোনালোকে কি কৰিব, পঢ়িবও লাগিব, লগতে আপোনালোকে মক টেষ্ট এতিয়া RWA যোনটো ৰোজগাৰ উইথ অংকিত, সেইটো এপ এটা আছে, আপোনালোকে ফ্ৰীকৈ, ময়ো দিছিলোঁ সেইটোত, ৰোজগাৰ উইথ অংকিতত আপোনালোকে ফ্ৰী এপটো ডাউনলোড কৰিব। ফ্ৰী যিমানখিনি পায় মিনি মক টেষ্ট ডেইলি দি থাকিবলৈ চেষ্টা কৰিব। লগতে সেইখিনি হিন্দীত মেবি আপোনালোকৰ 10ৰ পৰা 11 মিনিট ল'ব পাৰে। যদি পঢ়িব পাৰেতো তেতিয়া ঠিকে আছে, যদি প্ৰব্লেম হয় তেন্তে ইংলিছতো দিব পাৰে, আপোনালোকে যদি ইংলিছত দিম বুলি ভাবিছে। তাৰপিছতে আপোনালোকৰ জিকে বেছি সময় দিব নালাগে, জিকে যোনখিনি পাৰে সেইখিনিহে আপোনালোকে কৰিব লাগিব। অযথা মাথা খটুৱাই লাভ নাই, যিহেতু জিকেত আপোনালোকে যদি কনফাৰ্ম নহয় তেন্তে আপোনালোকে
সেইখিনি শুদ্ধ কৰিব নোৱাৰিব। কনফাৰ্ম থকাখিনিহে আপোনালোকে ক্লিক কৰি আহিব, নহ'লে আপোনালোকৰ নিগেটিভ মাৰ্কিং গুচি যাব। ঠিক আছে, তাৰপিছতে আপোনালোকে কি কৰিব, জিকেত আপোনালোকে জিকে জিএছত 6ৰ পৰা 7 মিনিট দিব পাৰে। ঠিক আছে, ইয়াতে আপোনালোকে টোটেল কৰিব টাইম কিমান হৈ গ'ল, 20, 11, 31, 6 কিমান হৈ গ'ল, বা 7 মিনিট ধৰি লওক। জিকেত জিএছ 6, 7 এইফালে 31, 7 38 হ'ল। 38 হ'ল, ইফালে আপোনালোকৰ কিমান থাকিলে, 38 হ'ল, ইফালে এঘণ্টালৈ কিমান থাকিলে, ইফালে 2, ইফালে 22 মিনিট আপোনালোকে মেথছৰ বাবে থাকি গ'ল। 22 মিনিটত আপোনালোকে কিমানখিনি মেথছ কৰিব পাৰে আৰু যোনখিনি ৰিজনিঙৰ থাকি গৈছিলে সেইখিনি কৰি কমপ্লিট কৰিব পাৰিব। আৰু এনেধৰণে এঘণ্টাত 80টা কুৱেশ্যন ছল্ভ কৰিব পাৰিব। আৰু এইটো আইডিয়া আপোনালোকক দি দিছোঁ, যিহেতু নতুন কেণ্ডিডেটসকলে নাজানিবও পাৰিব, একেটাতে লাগি থাকিব কৰিমেই বুলি, আজি ৰিজনিংটো কৰি শেষ কৰিমেই বুলি ভাবিব, তেতিয়া এঘণ্টা এনেই গুচি যাব। ঠিক আছে, সেই গতিকে কৈছোঁ টাইম মেনেজমেণ্টটো অতিকৈ প্ৰয়োজন, যিহেতু ছেকশ্যন ৱাইজ আপোনালোকৰ টাইম নাই। তো ছেকশ্যন গোটেই এটাতো লাগি থাকিব পাৰে, এঘণ্টাও শেষ হৈ যাব, কিন্তু 4টা ছেকশ্যন কৰিবই লাগিব, তেতিয়াহে আপোনালোকে, বা 3টাও সম্পূৰ্ণ কৰি দিয়ে 4টাত পাইছেগৈ, তেতিয়াও আপোনালোকে কোৱালিফাই কৰাৰ চান্সটো যদি পাৰে আপোনালোকৰ পাছ কৰিব পাৰিব। আৰু এক্সাম এক্সটেণ্ডেডৰ কুৱেশ্যন সুধি আছিলে কেণ্ডিডেটে, তো ইয়াৰ কোনো এতিয়া নটিচ ওলোৱা নাই, বহুতে ভিডিঅ' বনাই আছে, বাট এক্সাম এক্সটেণ্ডেড হোৱাৰ নটিচ অহা নাই। যেতিয়া আহে মই জনাই দিম। আৰু স্লট বুকিঙৰো নটিচ যিহেতু অহা নাই। তো ক্লিয়াৰ হ'লনে ডাউটসমূহ? আৰু আপোনালোকে এতিয়া এটা কুৱেশ্যন আপোনালোকক জনাই দিওঁ যে কেনেকৈ কুৱেশ্যনসমূহ ছল্ভ কৰিব পাৰিব। ঠিক আছে, কুৱেশ্যনসমূহ ছল্ভ কৰাৰ এটা আইডিয়া আছে। যদিহে আপোনালোকে জিকে জিএছত ধৰক পঢ়িলে আৰু কুৱেশ্যনটো বুজি পোৱা নাই, তেন্তে আপোনালোকে অলপ ৰিলেটেড যদি মনত পৰে, তেন্তে যোনটো শুদ্ধ বুলি ভাবে 50-50% থাকে নহয়, সেইটোকে দি আহিব পাৰিব এটা। গোটেইখিনি নিদিব সেই বুলি, নহ'লে আকৌ নিগেটিভত গুচি গ'লে আপোনালোকৰ পাছ হোৱাৰ চান্সটো বহুত কমি যাব। সেই গতিকে, আৰু হিন্দীটো ক'লোৱেই, গোটেইখিনি আলোচনা কৰিলোৱে, যিহেতু ভালদৰে এক্সামসমূহ দিব। যদি ডাউট থাকে অন্য ধৰণৰ, তেন্তে জনাবলৈ নাপাহৰিব, মই আপোনালোকক সহায় কৰিম। আৰু ক্লাছ মই দিব পৰা নাই, বহুত দুখিত সেইবাবে, কিয়নো এতিয়া মই ডিউটিটো যাওঁ, আকৌ আপোনালোকৰ বাবে ভিডিঅ' প্ৰভাইড কৰাটো সম্ভৱ নহয় কেতিয়াবা। সেই গতিকে যিমানখিনি পাৰোঁ হেল্প কৰিম বাৰু। তো ভিডিঅ' এটা দি থৈছোঁ, সেইটো আপোনালোকে চাব পাৰে ৰিজনিঙৰ ওপৰত। আমি জিকে জিএছৰ আৰু ৰিজনিঙৰ হিন্দীৰ আমি এটা টপিক লৈ আহিম। এক্সামলৈকে আমি দি থাকিব চেষ্টা কৰিম, যদিহে আপোনালোকে ছাপোৰ্ট কৰে তেন্তে নিশ্চয়কৈ আহিব। তো নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।